বতাসা হয় নদীত মানুহ এটা ভাহি আহিছে হে নারায়ণ হে নারায়ণ কিনো অবতার আহিব আকৌ তই সোনকালে আহিবি দেই দিলীপদাৰ খবৰ ভালনে ধন ভালে আছে কমলদা দাদা চাহ আনিছো গৈছো ৰ ঐ ধনৰ কাৰণে আনিছানে নাই আনিছো তো কিন্তু তাকহে চোন দেখা নাই মাত আকৌ তাক তাৰ কাৰণে মই ইয়ালৈ আহিলো কিন্তু তাৰহে একো এটা নাই ঐ ধন
মইনাই চাহ আনিছে তই ইয়ালৈ আছোন। আমাৰ মইনাও ডাঙৰে হ'ল, তাইৰ বিয়াখনো পাতিব লাগিছিলে নহয়। পিছে তাইক বিয়া দিলে মই বৰ অকলশৰীয়া হৈ পৰিম। হ'লেও তাইকতো আৰু ঘৰত ৰাখিব নোৱাৰোঁ, এদিন নহয় এদিনতো বিয়া দিবই লাগিব। মই তোক এৰি ক'তো নাযাওঁ দাদা। সেই পাগলী, মা দেউতা থকা হ'লে তই কিমান দিনলৈ বিয়াই দিলে হয়। ধনে একো নোকোৱা যে। মইনো আৰু কি ক'ম দাদা। দাদা মই যাওঁ দে, তই অলপ সোনকালে আহিবি। ঐ তই যাবি নেকি মোৰ লগত? মোক অলপ আগলৈ থৈ আছোন, মোৰ এইখিনি যাব ভাল নালাগে অকলে। যা ধন, তাইক অলপ আগলৈ থৈ আহ। মুখেৰে একো নামাত নেকি? এনেকৈয়ে মোৰ পিছে পিছে আহি থাকিবিনে নে কিবা কবিও? আজিলৈকেতো মোৰ মনৰ কথা বুজি নাপালিয়ে, এতিয়া আৰু মুখেৰেও নামাতা হলি। তোক আৰু কিমান দূৰ থ'ব যাব লাগিব? আহি আহিছোঁ মই ঘৰে পালোঁ। দাদাই কি ক'লে শুনা নাই? মোৰ বিয়া হৈ গ'লে তই আৰু মোৰ লগত এনেকৈ আহি থাকিব নালাগে, বুজিলি? মই তোক ভাল পাওঁ, কিন্তু তই দাদাৰ আগত নকওঁ কিয়? মোৰ যদি বেলেগৰ লগত বিয়া হ'ব লগা হয় নহয়, চাবি কিন্তু। ক'ত যা তই? কমলদাহঁতৰ ঘৰৰ পৰা কমলদাৰ লগত মোৰ অলপ কথা আছে। তই যে কমলে মাতিলে সিহঁতৰ ঘৰলৈ যাও কিয়? তোৰ কিন্তু স্বভাৱ ভাল দেখা নাই দে ন। তাৰ এজনী ভনীয়েক আছে আৰু সিহঁতৰ ঘৰলৈ এনেকে গৈ থাকিলে সমাজত তোক ভাল চকুৰে নেচাব ন। তই তাত যাব নোৱাৰা ন। মানুহে যি ভাবে ভাবিব দে। মই তাত যোৱাৰ কাৰণে যদি মানুহে বেয়া ভাবে ভাবিব দে, মই কাকো খাতিৰ নকৰোঁ। ধন, আজিৰ সমাজত চলিব লাগিলে তই মোৰ মতে চলিব লাগিব। এখন সমাজত কেইজনমান মানুহে যিটো কয় সেইটোৱে মানিব লগা হয়, কিন্তু মই মানিব নোৱাৰোঁ দেউতা। তাৰ কাৰণে সমাজে মোক যিটো কৰে কৰি থাকিব। তোৰো বিয়াখন পাতিবৰে হ'ল নহয় মইনা। ঘৰতনো তই আৰু এনেকৈ কিমান দিন থাকিবি? বয়সতো ৰৈ নাথাকে মইনা। নৰেনকা এটা ল'ৰাৰ কথা কৈছে, মইহে সময় উলিয়াব পৰা নাই। তোক বিয়া দিলে ময়ো মোৰ দায়িত্বৰ পৰা অলপ মুক্তি পাওঁ দেচোন। মই বিয়া চিয়া হোৱাত নাই দে দাদা। মইতো অকলে এৰি থৈ ক'তো নাযাওঁ। আজিকালিৰ সমাজে ছোৱালী ডাঙৰ হৈ ঘৰত থাকিলে ভাল চকুৰে নেচায়ো মইনা। মই নৰেনকাই কোৱা ল'ৰাজনৰ ঘৰত যাম। দাদা মই কোনো বেলেগ ল'ৰাৰ লগত বিয়া নহওঁ। মানে তই কাৰোবাক চাই থৈছা নেকি? দাদা মই ধনক ভাল পাওঁ দাদা। মই বিয়া হ'লে তাৰ লগতে হ'ম। তই আৰু মোৰ কাৰণে বেলেগ ল'ৰা চাব নালাগে। তই আগতে কিয় কোৱা নাছিলি? দে দে এতিয়া কলিয়েই যিহেতু, মই ধনৰ বাপেকৰ লগত কথা পাতিম দে। ধনো বহুত ভাল ল'ৰা। মই কালিয়েই গৈ তাৰ ঘৰত তহঁতৰ বিয়াৰ কথা পাতিম। দাদা কমল, কিবা কামত আহিছা কমল? কচোন ক, কিয় আহিলি কমল? দাদা আপুনি গম পায় নে নাপায় মই নাজানো। ময়ো কালিহে কথাটো গম পালোঁ আৰু গম পায়ে ইয়ালৈ আহিলোঁ। কি কথা কমল? অলপ সোনকালে কচোন। আপুনি জানে চাগে আচৰিতে হ'ব। আপোনাৰ ল'ৰা আৰু মোৰ কইনাৰ মাজত প্ৰেমৰ সম্বন্ধ হৈছে। সিহঁতে এটাই আনটোক ভাল পায়। ময়ো কালিহে গম পালোঁ আৰু গম পায়ে ভাল খবৰটো দিম বুলি ইয়ালৈ আহিলোঁ। ভাল খবৰ? এইটো তোৰ কাৰণে ভাল হ'ব পাৰে, কিন্তু এইটো মোৰ কাৰণে ভাল নহয় কমল। তই কি ভাবিছ যে তোৰ ভনীয়েৰাক মোৰ ঘৰৰ বোৱাৰী হিচাপে ল'ম? তই ভুলতো নাভাবিবি কমল। তই হৈছে এজন খেতিয়ক। তোৰ ফচলবোৰ মোৰ তাত বিক্ৰী কৰ আৰু তই এতিয়া মোৰ গোটেই ভঁৰালটো নিজৰ কৰি ল'ব বিচাৰিছ। তই ক'ত আৰু মই ক'ত?
তই হৈছে এটা পেলনীয়া জাবৰ তই কেনেকৈ ভাবি ললি যে তোৰ ভনীয়াৰাক মোৰ ঘৰৰ বোৱাৰী হিচাপে ল'ম ওলাই যা বুলি কৈছো নহলে মই তোক লাট মাৰি ইয়াৰ পৰা বাহিৰ কৰি দিম কমলদা আপুনি কান্দিছে যে কি হৈছে কমলদা 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 ইয়ালৈ কিয় আহিছিল দেউতা তোৰ আৰু তাৰ ভনীয়াৰাৰ লগত বিয়াৰ প্ৰস্তাৱ আৰু তই কি কলি মই তোক আগেতো সেইখন ঘৰলৈ যাব মানা কৰিছো এতিয়া দেখিলি সিহঁতৰ ইমান সাহস তই হেনো সিহঁতৰ ভনীয়াকক ভাল পাওঁ মই মইনাক ভাল পাওঁ তই যিয়ে নকওঁ কিয় মই মইনাকে বিয়া পাতিম আজি মা থকা হ'লে তই কমলাক তেনেকৈ ক'ব নোৱাৰিলি হয় তই মোক কেতিয়াও বুজি নাপাবি কেতিয়াও বুজি নাপাবি মই কি কৰোঁ তই চাই থাক মই মইনাকহে বিয়া পাতি আনিম দাদা তই কালি একো নকলি যে ধনৰ দেউতাকে কি ক'লে তই কালি অহাৰ পৰাইচোন মনটো মাৰি আছ আজিৰ পৰা যদি তই ধনৰ নাম এইখন ঘৰত ল মোৰ মৰামুখ দেখিবি আজিৰ পৰা পাহৰি যা তাক কোনো ধনেই গাঁৱত নাই ধনৰ বাপেকে মোক বহুত অপমান কৰিলে মই বোলে সিহঁতৰ ভঁৰালত চকু দিছো চা মইনা নৰেন কাইল গোৱা ল'ৰাটোৰ লগতে তই বিয়া হ'ব লাগিব আৰু এইটোৱে মোৰ শেষ সিদ্ধান্ত কানে কানে বতাহ যাকে কিনো কয় অজানিতে বাৰে বাৰে অচিন সুৰে বিষাদৰে আবিৰ খানে আবেগৰে দলিছাতে মনৰ বকুল মৰহে জীবনে আজি কব খোজে কি নুবুজা প্ৰেমৰ সাথৰেতি প্ৰণয়ে আহি খেলে খেতালি দুমুজালিত মন মোৰ বাউলি লিখি থোৱা সেই হাসি পাততে জীৱনৰ আবেগ অনুভূতিতে প্ৰথম প্ৰেমৰে হাঁহিতিতে নিগৰি নিগৰি আজি হৰে সেমেকা দুচকু অনুভৱৰ শীতানতে ৰজনীৰ কোমল পৰশে বিভীষিকাৰ
প্ৰাচীৰ ভাঙি এজাক সপোন মলে সপোনে আহি তুলিকা তুলি শৰতৰে ৰং বোলালেহি দি থাকে আহি বিচাৰেনো কি উদাসী ৰাগৰ মায়া খানি লিখি থোৱা সেই হাসি পাততে জীৱনৰ আবেগ অনুভূতিতে প্ৰথম প্ৰেমৰে হাঁহিতিতে নিগৰি নিগৰি আজি সৰে সেমেকা দুচকু সেমেকা দুচকু সেমেকা দুচকু সেমেকা দুচকু সেমেকা দুচকু কমল দাও তই দেউতাৰ কথাত বেয়া নাপাবিও মই জানো দেউতাই আপোনাক বহুত অপমান কৰিলে কিন্তু এদিন মই মইনাকে বিয়া পাতিম মইনাক মই কেতিয়াও পাহৰিব নোৱাৰো যদি তই বিচাৰ মইনাক মই কালিয়েই বিয়া পাতিম তই মইনাক বেলেগৰ লগত বিয়াত পঢ়াৰ কথা নকবিও কমল দা মই বহুত ভাল পাওঁ কমল দা বহুত ভাল পাওঁ নৰে আহিছ হয় 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 মই জানো তোৰ হেনো কমলৰ লগত এটা ভাল সম্বন্ধ আছে আৰু সেই গতিকে তই মোক এটা কাম কৰি দিব লাগে কি কাম দাদা এই পালি দৰৱ তই যিকোনো উপায়ে কমলক খুৱাব লাগে ইয়াততো একো বিষ দিয়া নাই আপুনি নহ'লেচোন মই দিয়াৰ পিছতে সি মৰি থাকিব পিছত আকৌ ময়ে বুজি থাকিম এইটো তই পিছত গম আগতে মই যিটো কৰিব দিছো এইটো কৰ কি বেটাই মোৰ ল'ৰাৰ সপোন দেখিছে এতিয়া চাবি মই তাক গাঁৱৰ পৰা কেনেকৈ এই খেলি পঠাওঁ তোক যিটো কৰিব দিছো সেইটো কৰ পিছত কি হয় এইটো মই চাই লওঁ কমল আছা মই নৰেন কা আহিছা যে বচোন আমাৰ মইনাৰ কাৰণে তই কোৱা ল'ৰাটোৱে ভাল হ'ব কিবা এটা কৰিবিচোন তাইক বিয়া দিব পাৰিলে ময়ো মোৰ দায়িত্বৰ পৰা অলপ মুক্তি পাওঁ দেচোন হ'ব কমল তই চিন্তা নকৰিবি মই অতি সোনকালে গৈ তাৰ ঘৰত কথাটো আলোচনা কৰিম হ'ব মইনা আজ দুকাপ চাহ দেচোন নৰেন কাই আহিছে
হ'ব নৰেন চাহখিনি খা আৰু বৰ দিগদাৰ কৰে ন একদম বাপৰে বাপ বাচিলো দেই ইয়াচোন একোৱেই নহয় মানে দৰৱ পালিত বিষ দিয়া নাছিল কিবা বেলেগহে দিছিল কমল মই এতিয়া উঠো আৰু তই চিন্তা নকৰিবি মই মইনাৰ বিয়া ঠিক কৰিহে আহিম আৰু দে হ'ব দে আহিলো হা দাদা উঠচোন আজি ইমান দেৰিলৈ শুই আছ গা বেয়া নেকি তোৰ আজিচোন গাটো মোৰ বহুত বেয়া লাগিছে কিবা গাটো হিৰহিৰাই থকা যেন লাগিছে অলপ পানী বুৰাই দেচোন মই গাটো ধুই লওঁ দাদা তোৰ গাতে এইবোৰ কি হৈছে কিবা ঘাঁ হোৱাৰ দৰে হৈছে দেখোন কিবা হ'ল কিবা ডাকিলেই নেকি ভাল হ'ব দে তই অলপ চাহ বনাই দেচোন মই গাটো ধুই দোকানৰ পৰা আহোঁ অলপ বস্তু আনিব লগা আছে নহয় নৰেন কাই ক'ৰ পৰা আহিলি সিহঁতৰ ঘৰলৈ গৈছিলো পিছে তই ক'ত যাৱ কমল মই অলপ দোকানৰ পৰা আহোঁ অলপ ঘৰৰ বস্তু আনিব লগা আছে নহয় পিছে তোৰ এইবিলাক কি হ'ল কমল কালিলৈচোন তই ঠিকে আছিলি আজি হঠাৎ এইবিলাক মুখত কিহৰ দাগ পৰিল নাজানো নৰেন কাই কিবা ঢাকিলেই নেকি পিছে তই ল'ৰাজনৰ ঘৰত কিবা কলি নে নাই ৰ তাত যোৱা হোৱাই নাই মই গ'লে তই কম দেচোন যা এতিয়া তই দোকানৰ পৰা আহ আহো দে নৰেন কাই দিয়া দৰৱ পালিৰ কাম কৰিছে যেন পাইছো মই গৈ দিলীপক ক'ব লাগিব নৰেন দাদা দিয়া বহাচোন বহা ভাল খবৰ ন আছো আৰু আপোনালোকৰ আশীৰ্বাদত দাদা কমলৰ গাত কিবা ৰঙা ৰঙা এই ঘাৰ দৰে দেখা গৈছে আপুনি দিয়া দৰৱ পালিৰ কাৰণে হোৱা নাই তাৰ মানে দৰৱে কাম কৰিছে নৰেন তই এতিয়া গাঁৱত প্ৰচাৰ কৰি দিয়া গৈছে যে কমলৰ গাত কুষ্ঠ ৰোগ হৈছে এই বেমাৰ এজনৰ পৰা আন এজনলৈ বিয়পে আৰু এই বেমাৰৰ কোনো চিকিৎসা নাই পিছত মই যি কৰিব লাগে কৰিলো হ'ব দাদা আপুনি যি কৰে ঐ ল'ৰা এটা কথা গম পাইছানে নাই আমাৰ গাঁৱত এটা বৰ বেয়া ৰোগে দেখা দিছে কি ৰোগ নৰেন কাই কুষ্ঠ ৰোগ এইটো ৰোগ এজনৰ পৰা আন এজনলৈ বিয়পি পৰে আৰু ইয়াৰ কোনো চিকিৎসাও
নিজেও বুলিহে ক তই কিন্তু কাকো নকবি আমাৰ যে কমল সেই কমলৰ এইটো ৰোগ হৈছে কি কমল দাৰ তাক তেনেকৈ সমাজৰ মাজত ঘূৰিব দিব নোৱাৰ কি ঠিক দে খাই লৈ তোৰে হৈ যায় এইমাত্ৰ সি আমাৰ ইয়াৰ পৰা গ'ল তই কৈ ভালে কৰিলি তাক আৰু তহঁতৰ ওচৰলৈ আহিব নিদিবি তাৰ পৰা সদায় দূৰত থাকিবি দে মই এতিয়া যাওঁ কথাষাৰ মনত ৰাখিবি দেই ঐ তহঁতে এটা কথা গম পোৱা নাই এই যে কমলৰ মোক লৰেণ কাইয়া কৈছে কি তা নহ'লে আমি সমাজত ঘূৰিব দিব নোৱাৰো বল নোৱাৰো বল বল ঐ কমল তই এনেকৈ সমাজত ওলাব নোৱাৰা কিয় মইনো কি কৰিলো কুষ্ঠ ৰোগ এই যে তোৰ মুখত দাগবিলাক পৰিছে এইবিলাক কুষ্ঠ ৰোগ হ'লেহে হয় এই ৰোগৰ কোনো চিকিৎসাও নাই এই ৰোগ তোৰ পৰা আমালৈ আহিব পাৰি গতিকে তই এনেকৈ সমাজৰ আগত ওলাই নাথাকিবি এতিয়া তই ইয়াৰ পৰা যা মোৰ যদি সঁচাকে কুষ্ঠ ৰোগ হৈছে তেনেহ'লে তোৰো এই ৰোগ হ'ব মই আজিৰ পৰা বাহিৰতে থাকিম তই কি কৈছ এইবোৰ দাদা তোৰ একো হোৱা নাই দাদা তোৰ একো হোৱা নাই শ্ৰদ্ধাৰ ৰাইজ আমি সকলোৱে জানো যে আমাৰ গাঁৱৰ কমলৰ গাত এটা বৰ বেয়া ৰোগে দেখা দিছে আৰু এই ৰোগটো এজনৰ পৰা আন এজনলৈ বিয়পে আৰু এই ৰোগৰ কোনো হেনো চিকিৎসা নাই কোনো ডাক্তৰেই তাক ভাল কৰিব নোৱাৰে গতিকে আমি সকলো ৰাইজে একত্ৰিত হৈ আমি এটা সিদ্ধান্ত লৈছোঁ যে এই কমল আৰু তাৰ ভনীয়েকক আমাৰ সমাজৰ পৰা এঘৰীয়া কৰিব তেতিয়াহ'লে
আমি আজি এই সভাতে কমল আৰু কমলৰ ভনীয়েকক আমাৰ সমাজৰ পৰা এঘৰীয়া কৰা হ'ল। হে নারায়ণ, হে নারায়ণ, কিনো অবতার কাতৰ তোমাৰ চৰণ যাতনা যি যত আমাৰ জীৱন অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু শৰণে আমি করুণাময়ী তুমি হরিয় অপরাধ ক্ষত গাই হরি নাম জন শৰণে ললো আমি করুণাময়ী তুমি হরিয় অপরাধ ক্ষত গাই হরি নাম জন তোক মই মোৰ পৰা দূৰত থাকিব কৈছো নহয় মইনা তই কিয় নুবুজাও মইনা যদি এই ৰোগ তোৰো হৈ যায় তোৰ কি হ'ব কচোন তই মোৰ পৰা দূৰত থাকিবি যে মইনা দাদা 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 জীবনে বিভীষিকাৰছিলে জলঙাৰে পোহৰে অকণি সুখ জগালে নিৰাময় তোমাকে সেৱা আজি হে প্ৰভু শৰণে ললো আমি করুণাময়ী তুমি হরিয় অপরাধ ক্ষত গাই হরি নাম জন শৰণে ললো আমি করুণাময়ী তুমি হরিয় অপরাধ ক্ষত গাই হরি নাম জন কাতৰ তোমাৰ চৰণ যাতনা যি যত আমাৰ জীৱন অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু